ভিউৱাৰ্ছ গুড মৰ্নিং। যোৱাকালি ডক্টৰ তাত গৈছিলে আৰু ৰিপৰ্টত আহিলে যে ইউৰিক এচিড আৰু হাই প্ৰটিন, গতিকে ভালকৈ ডায়েটটো মেইনটেইন কৰিব লাগিব। আৰু এয়া দুপৰীয়া সময়ত দুটা ল'ৰা আহি শুকান কলপাতবোৰ লৈ গ'ল, ভেলাঘৰ বনাব বোলে। তাৰমানে বিহু আহিলেই। আৰু দুপৰীয়া বনালোঁ এয়া দালি, কলডিল ভাজি আৰু এখন চালাড। আৰু এওঁ আজি অফিচলৈ যোৱা নাছিলে, গতিকে আমি উবাৰ এখন লৈ গধূলি বুক ফেয়াৰলৈ গ'লোঁ। এওঁক গাড়ী চলাবলৈও মানা কৰিছে। আৰু 10 টকাৰ টিকেট কাটি আমি গ্ৰন্থমেলাৰ বাকৰিত সোমালোঁ আৰু বিভিন্ন বিপণীবোৰ ঘূৰিলোঁ। এইখন আকৌ মোৰ নামৰ কিতাপ চাওক, এইখন পিছে পঢ়িছোঁ মই। আৰু এইখন হৈছে অৰুন্ধতী ৰয়ৰ আজাদী বুলি এখন কিতাপ। আৰু ইফাল ঘূৰি থাকোঁতে এয়া লগ পাই গ'লোঁ ৰীতা চৌধুৰী বাইদেউ। আৰু মই এখন পথসন্ধি বুলি তেওঁ কিতাপ লৈছিলোঁ, তেওঁ চাইন এটা মাৰি দিলে। আৰু এই দোকানখনত এয়া চাওকচোন, প্ৰীতিমা কৌশিক বৰুৱা বাইদেউ। সেয়া ওপৰত যে তেওঁ লিখিছে কিতাপখন আছে, সৰুতে এওঁৰ আৰু শান্তনু কৌশিক বৰুৱাৰ জানানে বুলি কিতাপ পঢ়িছিলোঁ। আৰু এই দোকানখনত ইমান ধুনীয়া বুকমাৰ্কবোৰ আছে। আৰু শেষত কিতাপ পত্ৰ কিনি এয়া আকৌ উবাৰ এখন লৈ ঘৰলৈ ঘূৰি আহিলোঁ। আৰু কিনো কিনিলোঁ ঘৰত গৈ দেখুৱাম দেই। বাই।